ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোভিড ভেকচিন চেণ্টাৰত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। কোভিডক প্ৰতিহত কৰাৰ লক্ষ্যৰে চৰকাৰৰ নিৰ্দেশ অনুসৰি 18 বছৰৰ ঊৰ্ধ্বৰ সকলো ব্যক্তিক আজিৰে পৰা বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰা হয়। সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপৰ ৰঙিয়াতো আজিৰে পৰা প্ৰদান কৰা হয় কোভিড ভেকচিন। এই ভেকচিন লোৱাৰ ক্ষেত্ৰত 18 বছৰ ঊৰ্ধ্বৰ যুৱক যুৱতী পুৰুষ মহিলাসকলক যথেষ্ট আগ্ৰহী হোৱা দেখিবলৈ পোৱা গৈছে। নিজকে সুৰক্ষিত ৰাখিবলৈ ভেকচিন লোৱাটো জৰুৰী বুলি মন্তব্য কৰি ৰাইজক ভেকচিন ল'বলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। ৰঙিয়াৰ পৰা মইনুল হক ৰিপৰ্ট, গণতন্ত্ৰ অসম। ৰুৰেল জিলাৰ বিভিন্ন সমষ্টিত আমি এই ভেকচিনেশ্যন প্ৰগ্ৰেম পৰিদৰ্শন কৰিলোঁ, চেণ্টাৰসমূহ পৰিদৰ্শন কৰিলোঁ। আমাৰ ক'ভিডৰ দ্বিতীয় ৱেভত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে তেখেতৰ দিহা পৰামৰ্শমৰ্মে স্বাস্থ্য বিভাগে সম্পূৰ্ণ আজি পৰিৱেশটো এটা কণ্ট্ৰললৈ আনিবলৈ সক্ষম হৈছে আৰু আজিৰ দিনত সংক্ৰমণৰ সংখ্যা যথেষ্ট কমিছে আৰু মৃত্যুৰ হাৰো যথেষ্ট পৰিমাণে কমিছে। গতিকে এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যে অসমৰ সকলো ৰাইজে আচলতে ভেকচিন ল'ব লাগে আৰু সুৰক্ষিত হ'ব লাগে। আৰু সেই উদ্দেশ্যে যোৱাকালিৰ পৰা আমি অসমত প্ৰতিদিনে 3 লাখ ভেকচিন দিয়াৰ ব্যৱস্থা অসম চৰকাৰে কৰিছে। আৰু যোৱাকালি 3 লাখ ভেকচিনৰ বিপৰীতে গোটেই ৰাজ্যখনত 3,60,000 মানুহে ভেকচিন কালি দিয়া হৈছে। আমাৰ কামৰূপ যিখন এইখন ৰুৰেল জিলা, এই জিলাখনত আমাৰ টাৰ্গেট আছিল 10,000, কিন্তু যোৱাকালি আমাৰ এইখন জিলাখন উন্নতি হ'ব পাৰে, যাতে এই ৰঙিয়া মহকুমাটোৰ বিভিন্ন অঞ্চল উন্নতি হ'ব পাৰে, আটাইকেইটা সমষ্টিৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ যাতে ভাল হ'ব পাৰে, ৰাস্তা ঘাট যাতে ভাল হয়, এই সকলোবিলাক আমি সকলোৱে মিলি আমি মন্ত্ৰী বিধায়ক বা DC SP বা আমাৰ লাইন ডিপাৰ্টমেণ্টৰ কথাই নহয়, মই DC পৰহি আমি মিটিং দিছোঁ। গতিকে গাৰ্জেন মিনিষ্টাৰৰ মিটিং, তাত মই DC ক'ম যে আমাৰ যিবিলাক মানুহে সমাজখনৰ কাৰণে গোটেই জীৱনটো কাম কৰি আছে, বিজনেছ যিখিনি আমাৰ চাৰ্কুল আছে, বিজনেছ চাৰ্কুল, তাৰপিছত সংবাদ মাধ্যম, গতিকে সকলোৰে লগত DC ইণ্টাৰেক্ট কৰিব আৰু সেইমতে আপোনালোকে সকলোৱে কি বিচাৰে, গতিকে সেইমতে আমি জিলাখন আগুৱাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিটো অঞ্চলৰ প্ৰতিটো খবৰ, সত্য আৰু শুদ্ধ ৰূপত কেৱল গণতন্ত্ৰ অসমত।